फ्रेंड्स वेलकम टू माय चैनल व्लॉग विथ कुही। आशा करूँ आपनालोक सकलो भाले आछे आरो खबर सबरे निश्चय बहुत ভাল कारण आमार पाठशाला शिक्षानगरीत चलि आछे साहित्य सभा। आज साहित्य सभार चतुर्थ दिन। आज लगते सरस्वती पूजा एक्साइटमेंट बाढ़ी गई। काली राति आम 7:30 बजात पाइছোঁ। पुआ 10टा बजात जाई 7:30 बजात घर आহি पाइছোঁ। इमान माने खुशुए ताते तार पाছত आহি किने इमान भरिर बिउ उठि गई। मालिश चालिश দি কালি ৰাতি বাগাত দি আজি পুৱা আৰু একদম ৰেডি হ'ম সৰস্বতী পূজাত যাবা। আৰু কালি ৰাতিয়ে মই চাওকছো মেহেন্দি চেহেন্দি আঁকি মানে একদম ফিট ফাট। ইটা অলং ভণ্টি শুনো ওলাই আছে। ভণ্টি অলমষ্ট কমপ্লিট হৈছে। এতিয়া মই অলবা বাকী। মই এই জাষ্ট গা চা ধুইলোঁ। গা চা ধুই আহি লগে লগে ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। তো চাই থাকক আজিৰ ভিডিঅ'টো শেষক লগি। আৰু ইমান ডাঙৰকৈ নহ'ব যেন পাইছোঁ সৰস্বতী পূজা কাৰণ আমাৰ স্কুল কলেজ যি বুলি ভাবে আপোনালোকে দুটাই যিহেতুকে স্কুল কলেজত আমাৰ চলিব HSLC আৰু HS। চ' এইবাৰ ইমান ডাঙৰকৈ নহ'ব বোলে আৰু মন্দিৰটো ইমান ডাঙৰকৈ সাজা নাই। আৰু এইফালে আমাৰ সৰস্বতী বাইদেউ এইটো সৰস্বতী বাইদেউ তাৰপাছত ইমান ডাঙৰকৈ মানে সাজা নাই। HSLC আৰু HS আৰম্ভ হ'বতো সেইকাৰণে। আৰু এইফালে চাওঁ লাগছি না মোৰ ভণ্টি হেন আৰু ববি মানে এক খপা বান্ধা গৈছে। মোৰ চুলিটো ভিজা দেখছি না। ইতাহে যিহেতুকে গা ধুইছোঁ আৰু এইফালে মেকআপ আৰ্টিষ্টটো ইতাৰহে। ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণে গাইছ মই চলা পিন্ধি ল'ব লগা হৈছে। তলত মোৰ এই চাকচু দেউতাৰ আঢ়ৈটা আছিল চাবচৰেও। মই নিজে অলবা নৰোঁ মেখেলা চাদৰো পিন্ধবা নৰোঁ। মোক পিন্ধি দিয়া মানুহটো মায়ে হ'ব আৰু ববিকো মায়ে পিন্ধি দিছে। তিনিটা জীয়েকটো তিনিটাকে একেলগে লৈছে। ওলে চলে ফাইনেল লুক দেখাই আছোঁ আপোনালোকক গাইছ। ইটাই মই মোৰ লুকটো নেদেখাওঁ ভালকৈ দেখাই আছোঁ। ওলাই মেলি ৰেডি আমি বুলি যাই আছোঁ মানে। আৰু ইফালে আমাৰ গেং আছে গেং। মুখখনত এমজিটো লগাই দিয়াৰ কাৰণটো হৈছে মানে ভালকৈ একদম তলৰ পৰা দেখাম ওপৰক লগি ভালকৈ চাব। আৰু ইফালে ববি লগ আৰু মই আগত মুখখন দেখাই আছোঁ ৰ'ব। ভিডিঅ' ক্লিপ কেইটা কিন্তু গাইজ কলেজতহে লোৱা আছিল কাৰণ ঘৰত ভিডিঅ' কৰি দিয়া মানুহ নাছিলে। ববি কলেজলৈ গুচি গ'ল সেইবাবে কলেজতে ভিডিঅ' কেইটা কৰিলোঁ। আৰু মোক দেখা পাই গাইজ ববিকো বোলে এনেদৰে ভিডিঅ' বনাই দিব লাগে সেইবাবে তাইক কৰিলোঁ। সৰস্বতী কটাৰ লুকটো এনেহে। এয়া আমাৰ ববি মাই ইফালে বেলেগ কটা সৰস্বতী বেলেগে আৰু বেলেগ যাই ভাল পাওঁ বাইকত যায় না। আমি আৰু বুলি ই ৰিক্সাত ড্ৰাইভাৰটোও আমাক নেনে। ৰাস্তাত এইদৰে হাঁহি ফূৰ্তি কৰি আমি আহি পালোঁ আমাৰ কলেজ। সঁচা সঁচিকৈ ই ৰিক্সা নাপালোঁ গাইছ সেইবাবে ইমান গাল ঠাই খোজকাঢ়িয়ে আহিব লগা হ'ল। কলেজৰ ভিতৰত সোমাই দেখিলোঁ বেছি মানুহ নাই। পিছে গাইছ এইবাৰ কিন্তু সৰস্বতী মাৰ মূৰ্তি নাছিল। মূৰ্তিৰ সলনি আছিল এখন ফটো। তাকো ফটোখন থৈ দিছিল টেবুলৰ ওপৰত। হয় গাইছ পিংক কালাৰৰ মেখেলা চাদৰ পিন্ধি যোৱাজনীয়ে মই। আৰু মই গৈ সৰস্বতী মাৰ ওচৰত খুজি আহিলোঁ এইবাৰ HS দিয়া দাদা বাইদেউসকলৰ লগতে HSLC দিয়া ভাইটি ভণ্টিসকলৰো যাতে পৰীক্ষা ভাল হয় আৰু সিহঁতৰ পৰীক্ষা যোৱাৰ পাছতে আৰম্ভ হ'ব মোৰ ফাইনেল এক্সাম। চ' মোকো অলপমান চকু মেলি চাবলৈ সৰস্বতী মাক কৈ আহিলোঁ। আমি মানে পুৱাৰ পৰা লগন দি আছোঁ। কলেজৰ ৰেষ্টুৰেণ্টত আমি এতিয়া কিবা খাব আহিলোঁ। চুলিখিনি মেলি থাকা নলুটো দেৱতাহেন দেখা হৈছিল সেইখিনি চুলিখিনি লাষ্টত বান্ধি ল'লোঁ। আৰু গাইছ আমাৰ আহি গেল পৰঠা শুক্কাৰ। ৰেষ্টুৰেণ্টখনৰ পৰা কলেজৰ ভিতৰত আহি দেখা পালোঁ ছিনিয়ৰ দাদাজনে নাচি আছে। এইজন হৈছে অঞ্জন দাদা আমাৰ ছিনিয়ৰ। স্কুলত দিয়া গাজি চাউল নাৰিকল গাজি আৰু এনেহেন আপেল দিছে এক চাকলা। এইফালে গাজি খোৱা মানুহৰ লাইন। ঘড়ীটো পিন্ধিছিলোঁ বাটত আধা বাটত পৰি কিনে ভাবছি গণ্ডগোল খাইছে ভাত খাবা বহিলোঁ। এইফালে আছে ভায়লিনা মোৰ কাষত। ইফালে ডিম্পি চুলি কৰি পেলাই আজি চিধা কৰি আনিছে দেই। ভাতৰ লগত আঞ্জা হৈছে 3খন দাইল তৰকাৰী লগতে দম।
4 গৰজ ভাত লৈছে সৰস্বতী পূজা খাই চাই ঘৰত আহিলোঁ বুলি আৰু ববিহুন মানে একলাকে গৈছে মই একলাকে আহিলোঁ মই ই ৰিক্সা পালোঁ তো মই ই ৰিক্সা পাইলোঁ আৰু ববিহুন পাছত আহি আছে মানে বেলেগকে যাওঁত কৰি ভাল আহোঁতেহে দেখা হ'লা মানে সেই আৰু মেকআপবিলাক তল তললাক ঘামে চামে মেকআপবিলাক ভকৰি চকৰি ইতা নোহোৱা হ'ল সেইকাৰণে ইতাই অলপমান যাওঁত কৰি বেছি ভাল দেখা হৈছে না কি কয় ঘৰলৈ উভতনি মাৰোঁতে ভণ্টিহঁতৰ স্কুলখনো এপাক দেখাই দিওঁ বুলি ভাবিলোঁ। সিহঁতৰ স্কুলতো সৰস্বতী পূজা আছিল আৰু এইজনী তাই দেখিছেনে আৰু সৰস্বতী পূজা শেষ হৈ গ'ল এতিয়া ইহঁতৰ স্কুলতো। ফাইনেলি ঘৰে আহি পালোঁ ঘৰে আহি পাই দেখিলোঁ মাটি চবফালে মাটি দিছে ইফালে আছে মাতাশ্ৰী আমাৰ কাপোৰ আৰ্টিষ্ট তাৰপাছত এই বাটৰ পৰা কাপোৰ খোলাত লাগ এনেহেন কাৰ লগত হয় কমেণ্টত ক'ব আৰু গাইজ সৰস্বতী পূজাৰ পৰা আহি পালোঁ আহি পাই ৰাতিয়ে হ'ল আহি পাই কিনে মই অলপমান বাগাত দিলোঁ মানে টোপনি মাৰিলোঁ টোপনি মাৰি উঠলোঁ মোটামুটি 9:30 বাজিল ইতাহে উঠলোঁ আৰু মায়ে ভাত আঞ্জা বনাই ৰেডি কৰি থৈ দিছে ইতা ভাত আঞ্জা খাওঁ আৰু ভাতৰ লগত কি আছে দেখি আছোঁ ৰ'ব ভাত কবি ভাজি দালি জ্বালা বটা বাথন বুলি কয় এইটোক তাৰপাছত ইফালে আছে গাজৰৰ চাটনি মূলা বেঙেনা পিটিকা আৰু পিঁয়াজ তো ভাতখিনি খাই লওঁ আৰু গাইজ যোৱাকালি সৰস্বতী পূজা খাই আহি মেলি ৰাতি শুই দিলোঁ মোৰ প্ৰায়ভাগ এনে হয় মানে ভাগৰ লাগি থাকেতো আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট নহওঁ আৰু ৰাতি কেমেৰাটো ইমান ভাল নহয়তো ভালদৰে দেখা নাপাব পাৰে সেইকাৰণে পুৱাৰ কাৰণে থৈ দিম আৰু বহুত লেটকৈ ভিডিঅ' আপলোড কৰা কৰিছোঁ আজিকালি কাৰণ হেলা আহি গৈছে গাইজ ভিডিঅ' কিমান এডিট কৰিম সেনেহেন লাগি গৈছে ভিডিঅ' এডিট নকৰোঁ হেলা হোৱাৰ কাৰণে থৈ দিম আৰু কাষতে কিবা কিবি বাজে থাকেতো সেইকাৰণে বাহিৰা চাউণ্ড আহি থাকে সেইকাৰণে ভিডিঅ' এডিট কৰা নহয়ে অসমৰ চবচে লেজি ইউটিউবাৰটো ময়ে কিজানিবা আজিৰ ভিডিঅ'টো এখনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত আৰু গাইজ কালি মানে সৰস্বতী পূজাত যাওঁতে মোৰ লগত কি ঘটনা ঘটিল জানে না ভৰিত জ্বলা ফুটছি মোৰ এই অসম সাহিত্য সভাত যাওঁতে এটা ফুটছি তাৰপাছত সৰস্বতী পূজাত ঘূৰোতে এটা ফুটছি বৰ্তমান মোৰ লগত 2টা জ্বলা আছে ভৰিত